আই সৰস্বতী পিতা মহাপ্ৰলয় হবলৈ আৰু বেছি সময় নাই মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মী দেৱীয়ে স্বজন কৰিলে এইখন সত্য সেই তথ্যই এটি পৃথিৱী তল পোহৰ কৰি ফুৰিছে আনকি সেই তথ্য বিবাহ দিম বুলি লক্ষ্মীয়ে তথ্যৰ আগতে কৰিছে প্ৰতিজ্ঞা কিন্তু চাৰিওফালে বিচাৰি ফুৰিছো তই আৰু ইয়াতে এখন টেকুলৈ নাথাকিবি ঘোঁৰামূৰৰ সেই দুৰ্দান্তকাৰী তথ্যক দেখিলে মোৰ যে বুকু কঁপি উঠে পিতা লক্ষ্মী মোৰ ওপৰত ইমান হিংসাৰ ভাৱ কিয় উদয় হ'ল মইতো লক্ষ্মী কোনো দুখ কৰা নাই আৰু লক্ষ্মী এনে কুকাৰ্য কৃষ্ণই কেনেদৰে কৰিলে সমৰ্থন কৃষ্ণই যে এইবিলাক কথাৰ বিষয়ে গমকে নাপায় আমি তিনিওজনে মিলি মহাপ্ৰলয়ৰ বিষয়ে গোপনে আলোচনা কৰি আছো এইবিলাক কথাৰ সংকেত পাই বিষ্ণু গৈছে লক্ষ্মীৰ সমীপে আলোচনা কৰিবলৈ পিতা লক্ষ্মীয়ে মোৰ প্ৰতীক্ষিত কাৰ্যত লিপ্ত হ'ল মই কিন্তু সহ্য কৰি নাথাকিম মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ চাবা পিতা লক্ষ্মীয়ে মোৰ বুকুলৈ জিহ্বা প্ৰপকে নিক্ষেপ কৰিছে সেই পাখেৰ মই পুনৰ উভতাই পঠাম এতিয়া লক্ষ্মীয়ে বুজিব জগতত লক্ষ্মী শ্ৰেষ্ঠ নে সৰস্বতী শ্ৰেষ্ঠ নহয় এতিয়া সেইবিলাক কৰিবৰ সময় নাই তই এই স্থান সোনকালে তোৰ পৰিত্যাগ নতুবা সেই ভীষণ তথ্যই তোক বিবাহ কৰাৰ লগতে মোৰ সমস্ত জ্ঞান ভাণ্ডাৰ হৰণ কৰি লৈ যাব পিতা আপুনি এতিয়া যাওক মোৰ বাবে অলপো চিন্তা নকৰিব মোক সেই দৈত্যই হৰণ কৰিব নোৱাৰে